ওম নমঃ শিৱায়। পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য অসমীয়া নতুন বৰ্ষ আহি আছে। এই অসমীয়া নতুন বৰ্ষতে এনেকুৱা 5টা ৰাশি আছে যাৰ জীৱন সলনি হ'বলৈ গৈ আছে। এই 5টা ৰাশিৰ ক্ষেত্ৰত বহুতে বেছি ভাল প্ৰভাৱ পৰিব আৰু এই যি নতুন বছৰত গ্ৰহ নক্ষত্ৰৰ ৰাশি পৰিৱৰ্তন হ'ব, এই ৰাশি পৰিৱৰ্তনৰ প্ৰতিফলন স্বৰূপে এই 5টা ৰাশিৰ ওপৰত মা লক্ষ্মীৰ কৃপা খুবেই বেছি ভালদৰে পৰিব বুলি কৈছে। অৰ্থাৎ তেওঁলোকৰ ধন সম্পত্তি, তেওঁলোকৰ অন্যান্য যিখিনি কৰ্মৰাজি আছে সেই সকলোবোৰ ক্ষেত্ৰত এটা ভাল প্ৰভাৱ পৰিবলৈ গৈ আছে। ইয়াৰ উপৰিও এই নতুন বৰ্ষটোতে তেওঁলোকৰ যি ৰাশি আছে সেই ৰাশিত বৃহস্পতি গ্ৰহৰ প্ৰভাৱৰ ফলত খুবেই বেছি ভাল এটা প্ৰতিফলন তেওঁলোকে দেখিবলৈ পাব। বন্ধু বান্ধৱীসকল, এই যি নতুন বৰ্ষ আছে, নতুন বৰ্ষত বৃহস্পতি গ্ৰহে মীন ৰাশিৰ পৰা গোচৰ কৰিব মেষ ৰাশিত, অৰ্থাৎ ৰাশি পৰিৱৰ্তন কৰিব আৰু এই ৰাশি পৰিৱৰ্তন বহাগ মাহৰ পৰা আৰম্ভ হ'ব। যিহেতু নতুন বৰ্ষ আৰু এই নতুন বৰ্ষটোতে এই ৰাশি পৰিৱৰ্তনৰ প্ৰতিফলন স্বৰূপে এই 5টা ৰাশি হয়তো আপুনিও এই ৰাশিৰ মাজত আছে আৰু আপোনাৰো ভাগ্য সলনি হ'ব পাৰে। আৰু এই ক্ষেত্ৰত জনাই দিওঁ যে বৃহস্পতি গ্ৰহৰ প্ৰভাৱ কিয় ইমান বেছিকৈ পৰা হৈছে। আমি সকলোৱে জানো যে বহুত কেইটা গ্ৰহ নক্ষত্ৰ থাকে আৰু সেই গ্ৰহ নক্ষত্ৰই আমাৰ যি ব্যক্তিত্ব আছে, আমাৰ জীৱন আছে, তাত ভাল বেয়াৰ প্ৰতিফলন সৃষ্টি কৰি থাকে। কোনো এটা ৰাশিয়ে যদি ভাল কৰে, কোনো এটা ৰাশিয়ে আকৌ বেয়া কৰে। কিন্তু যদি আপোনাৰ যি ৰাশি চক্ৰ আছে সেই ৰাশি চক্ৰত যদি কিছুমান গ্ৰহে বেয়া প্ৰভাৱ পেলাই আছে, কিন্তু তাৰ ক্ষেত্ৰত যদি আপোনাৰ ভাগ্য স্থানত বা আপোনাৰ যি ৰাশিৰ কেন্দ্ৰীয় স্থান আছে সেই কেন্দ্ৰীয় স্থানত যদি বৃহস্পতি গ্ৰহৰ প্ৰভাৱ ভাল পৰে, তেন্তে হ'লে আপোনাৰ সেই যিমানখিনি বেয়া প্ৰভাৱ পৰি আছে আপোনাৰ ওপৰত অন্য গ্ৰহৰ ফলত, সেই সকলোখিনি একেবাৰে নাশ কৰি পেলাব। অৰ্থাৎ বৃহস্পতি গ্ৰহ যদি আপোনাৰ কেন্দ্ৰত থাকে তেন্তে হ'লে তাতোতকৈ শক্তিশালী আৰু একো নাই। আৰু ইয়াৰ প্ৰতিফলন স্বৰূপে এই 5টা ৰাশিৰ ভাগ্য সলনি হ'ব পাৰে। আমি জানো আহক যে এটাকৈ সেই 5টা ৰাশি কি কি। তাৰ আগত আপোনালোকলৈ এটা সৰু অনুৰোধ, এটা লাইক কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি ভক্তি মনে নিশ্চয়কৈ লিখাৰ উপৰিও চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব। প্ৰথমবিধ ৰাশি আহিছে মিথুন ৰাশি। মিথুন ৰাশিৰ ওপৰত এই যি বৃহস্পতি গ্ৰহ আছে, এই বৃহস্পতি গ্ৰহৰ প্ৰভাৱ যথেষ্ট ভাল পৰিব। আৰু বৃহস্পতি গ্ৰহৰ যি স্থান আছে মিথুন ৰাশিৰ একাদশ স্থানত থাকিব, যাৰ প্ৰতিফলন স্বৰূপে তেওঁলোকৰ যি ধন সম্পত্তিৰ বিষয় আছে বা তেওঁলোকৰ ক্ষেত্ৰত এটা ভাল প্ৰভাৱ পেলাব। আপোনাৰ কাম কাজখিনি, আপোনাৰ ব্যক্তিত্বৰ ক্ষেত্ৰত ভাল প্ৰভাৱ এই নতুন বৰ্ষত আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াৰ জৰিয়তে আহিবলগীয়া যিখিনি সময় আছে সেই সময়খিনিতো আপুনি আপোনাৰ কৰ্মৰাজিত এটা সাহস, আপোনাৰ কৰ্মৰাজিখিনিত ভাল এটা প্ৰতিফলন দেখিবলৈ পাব। বৃহস্পতি গ্ৰহে আপোনাৰ যি বেয়া প্ৰভাৱ পৰিব বা আপোনাৰ ক্ষেত্ৰত যদি কিবা বেয়া হ'বলগীয়াও আছে সেইখিনি ক্ষেত্ৰত এটা সকাৰাত্মক বা এটা ভাল দিশ আপোনাক দেখুৱাব, যাৰ প্ৰতিফলন স্বৰূপে আপুনি বহুতো বেছি কৰ্মৰাজিৰ সৈতে জড়িত হৈ উন্নতি কৰিব পাৰিব। 2 নম্বৰৰ ভাগ্যশালী ৰাশিবিধ হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ ওপৰত শনিৰ প্ৰভাৱ থাকিব বুলি কৈছে। অৰ্থাৎ এই নতুন বৰ্ষটোত আপোনাৰ বহুতো ধৰণৰ খেলি মেলি আপুনি দেখিবলৈ পাব পাৰে। এনেকুৱা নহয় যে আপোনাৰ বেয়া হ'ব, কিন্তু এইটো কোৱা হৈছে যে আপোনাৰ ৰাশিৰ ওপৰত শনিৰ প্ৰভাৱ থাকিব। আৰু যিহেতু বৃহস্পতি আপোনাৰ কেন্দ্ৰত থাকিব, নৱম স্থানত থাকিব বৃহস্পতি, তাৰ প্ৰতিফলন স্বৰূপে আপোনাৰ ভাগ্য সলনি হ'ব। আপুনি যদিও ভাবি থাকে যে কিবা এটা কাম নহ'ব পাৰে, কিবা এটা কামত সমস্যা আহিছে, আপুনি যদি মনত এইটো ভাবে যে মোৰ দ্বাৰা আৰু নহ'ব, মই চাগে নোৱাৰিম, তেনে স্থানত আপোনাক সেই কামটোৰ পৰা যথেষ্ট ভাল প্ৰতিফলন দেখুৱাব। সেই কামটোৱে আপোনাক সাহস প্ৰদান কৰিব আৰু এই কাম কৰিব আপোনাৰ ৰাশিৰ ওপৰত বহি থকা সেই বৃহস্পতি গ্ৰহে। আৰু বৃহস্পতি অৰ্থাৎ গুৰুৱে আপোনাক যথেষ্ট সহায় কৰিব। ইয়াৰ পিছত অৰ্থাৎ 3 নম্বৰৰ ভাগ্যশালী ৰাশিবিধ হৈছে তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰতো এই বৃহস্পতি গ্ৰহৰ ভাল প্ৰভাৱ পৰিব, কিন্তু তাৰ আগত আপোনাক এইটো জনাই থোৱাটো উচিত যে আপোনাৰ ওপৰত বৃহস্পতি গ্ৰহৰহে ভাল প্ৰভাৱ আছে,
আপোনাৰ ওপৰত অন্য গ্ৰহৰ বেয়া প্ৰভাৱ পৰি আছে আৰু তাৰ ফলত আপোনাৰ দাম্পত্য জীৱনত খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ সাংসাৰিক জীৱন বা প্ৰেম জীৱনত অকণমান অসুবিধা আপোনালোকে দেখিবলৈ পাব পাৰে। কিন্তু এইটো নহয় যে সেয়া আপোনালোকৰ বাবে বেয়া হৈ পৰিব। আপোনাৰ ওপৰত বহি থকা বৃহস্পতি গ্ৰহে আপোনাক যথেষ্ট ভাল প্ৰতিফলন দেখুৱাবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও আপোনাৰ কাম কাজ বা আপোনাৰ অন্যান্য যোনবোৰ বিষয় আছে, যোনখিনিৰ সৈতে আপুনি ভাবি আছে যে নতুন বৰ্ষটোত কৰিম, তেনে ক্ষেত্ৰতো আপোনাৰ এই নতুন বৰ্ষটোৱে সেই বিষয়টোক যথেষ্ট বেছি আপোনাক সহায় কৰিব আৰু আপোনাৰ ওপৰত ভাল এটা প্ৰভাৱ পেলোৱা আপুনি দেখিবলৈ পাব। ইয়াৰ উপৰিও আপোনাৰ আধা আধৰুৱা কাম বা আপোনাৰ যদি কিবা এনেকুৱা ধৰণৰ কাম এই যোনটো পুৰণা বৰ্ষটোত আপুনি কৰিব নোৱাৰিলে, নতুন বৰ্ষটোত যদি ভাবি আছে, নিশ্চয়কৈ নতুন বৰ্ষটোত সেই কামটোত আপুনি যথেষ্ট বেছি ভাল প্ৰতিফলন কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। ইয়াৰ পিছৰ ভাগ্যশালী ৰাশিবিধ হৈছে ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰতো এই নতুন বৰ্ষটিত ভাল প্ৰতিফলন দেখিবলৈ পাব। আপোনাৰ ৰাশিৰ ওপৰত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ যথেষ্ট ভাল আছে। আপোনাৰ যি লক্ষী স্থান আছে, সেই লক্ষ্মী স্থানত বৃহস্পতি গ্ৰহ প্ৰৱেশ কৰিব আৰু বৃহস্পতি গ্ৰহে আপোনাৰ যি আৰ্থিক অৱস্থা আছে, সেই অৱস্থাত যথেষ্ট ভাল প্ৰতিফলন দেখুৱাবলৈ সক্ষম হ'ব। আপোনাৰ কাম কাজ বা আপোনাৰ সকলোখিনি বিষয়ৰ জৰিয়তে আপুনি ভবাতকৈ অধিক ধন উপাৰ্জন কৰিব পাৰিব। এই অসমীয়া নতুন বৰ্ষটোত আপুনি কেৱল আপোনাৰ কৰ্মৰাজিৰ সৈতে যদি ভালদৰে যুগুত হয় বা ভালদৰে যদি আপুনি মনোযোগ দিয়ে, নিশ্চয়কৈ এইটোৰ ক্ষেত্ৰত যথেষ্ট ভাল এটা প্ৰতিফলন দেখিবলৈ পাব। ইয়াৰ সমানুপাতিককৈ আপোনাৰ সন্তান প্ৰাপ্তিৰ যোগো দেখিবলৈ পোৱা যায়। ধনুৰাশিৰ ব্যক্তিসকলে নতুন বৰ্ষত হয়তো সন্তানৰ কোনো ধৰণৰ মুখ দেখা পাব পাৰে বুলি কৈছে। সেইফালৰ পৰাও আপোনালোকৰ এই নতুন বৰ্ষটোত ভাল দেখিবলৈ পোৱা যায়। গতিকে যি বৃহস্পতি গ্ৰহ আছে, সেই বৃহস্পতি গ্ৰহৰ পৰিৱৰ্তনৰ প্ৰতিফলন স্বৰূপে আপুনি এই নতুন বৰ্ষটোত ভাল দেখিবলৈ পাব। আপোনাৰ আয় বেছি হ'ব বুলি কৈছে আৰু সেই তুলনাত আপোনাৰ যি ব্যয় আছে সেয়াও নগণ্য হ'ব। তাৰ প্ৰতিফলন স্বৰূপে আপুনি ভাল এটা সকাৰাত্মক দিশ বা ভাল এটা প্ৰতিফলন দেখিবলৈ পাব। 5 নম্বৰৰ যি অন্তিম ভাগ্যশালী ৰাশি, যি এই বৃহস্পতি গ্ৰহৰ পৰিৱৰ্তন প্ৰতিফলন স্বৰূপে হৈছে, সেই ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ যোনসকল জাতক জাতিকা আছে, আপোনালোকে এইটো ভাবি লওক যে আপোনাৰ কাৰণে নতুন বৰ্ষটো ভাল। কাৰণ অৰ্থাৎ পুৰণা বৰ্ষত যি বৃহস্পতি গ্ৰহ আছিলে, সেই বৃহস্পতি বা গুৰু মীন ৰাশিতে বহি আছিলে আৰু মীন ৰাশিৰ পৰা এতিয়া মেষ ৰাশিলৈ প্ৰৱেশ কৰিছে আৰু তাৰ প্ৰতিফলন স্বৰূপে তেওঁলোকৰ ক্ষেত্ৰত ভাল প্ৰভাৱ পৰিব। কিন্তু মীন ৰাশিয়ে কিছুমান ক্ষেত্ৰত নতুন বৰ্ষটোত সাৱধান হোৱাটো প্ৰয়োজনীয়। অৰ্থাৎ সকলোবোৰ দিশতে আপোনাৰ ভাল নহয়। কিছু ক্ষেত্ৰত আৰ্থিক ক্ষেত্ৰখনত আপুনি ভাল দেখিবলৈ পাব। আপোনাৰ সাংসাৰিক জীৱনৰ ক্ষেত্ৰত ভাল দেখিবলৈ পাব। আপোনাৰ সন্তানৰ ক্ষেত্ৰতো ভাল দেখিবলৈ পাব। কিন্তু তাৰ বাহিৰে কিছুমান অন্যান্য যোনবোৰ বিষয় আছে, সেইখিনিত কিন্তু আপুনি ভালদৰে ধ্যান দিয়াটো প্ৰয়োজনীয়। সেইফালৰ পৰা আপোনাৰ কাৰণে ইমান এটা ভাল হয়তো নহ'বও পাৰে প্ৰতিফলন। গতিকে সেই বিষয়খিনিতো আপোনালোকে মনোযোগ দিব লাগে। ইমানে আছিলে এই ভিডিঅ'টিত অসমীয়া নতুন বৰ্ষৰ আপোনালোকক আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পুনৰ লগ হ'ম। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।